হাঞ্জলাংছত বিজেপিৰ বিকাশ উৎসৱ বুকাজান বৰজান সৰুপথাৰ দেওপানী 4 সমষ্টিৰ বাবে এই বিজয় উৎসৱ প্ৰতিটো পৰিষদীয় সমষ্টিৰ বাবে বিকাশৰ হিতানত 10 কোটি টকা ধাৰ্য বিশ্ব সংগীত দিৱস কাৰ্বি ফিল্ম সোসাইটিৰ উদ্যোগত ডিপু ক্লাব আৰু ৰংনিহাং যুৱসকলৰ উদ্যোগত ৰংনিহাং পথৰ দাঁতিত সংগীত দিৱস পালন সংগীত অনুষ্ঠানেৰে খৰব ডিপু চহৰৰ সন্ধিয়া ভাৰত স্বাভিমানু পতঞ্জলি যোগ সমিতি সেৱা ভাৰতী যোগ বিভাগ লাংহিন মণ্ডল সমিতি গাঁও উন্নয়ন সমিতি লাংহিনৰ উদ্যোগত লাংহিনতো চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে বুকাজান ব্লক মণ্ডলৰ উদ্যোগত হাঞ্জালাংছৰ দনচৰি আকলামত বিজেপিৰ বিকাশ উৎসৱ বুকাজান বিধানসভাৰ অন্তৰ্গত 4 সমষ্টি বুকাজান বৰজান সৰুপথাৰ আৰু দেওপানী সমষ্টিৰ বাবে উদযাপন এই বিকাশ উৎসৱৰ উপলক্ষে অনুষ্ঠিত বিশাল সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ঘোষণা যে এতিয়াৰে পৰা জিলাখনৰ প্ৰতিটো সমষ্টিৰ বাবে উন্নয়নৰ খিতানত ধাৰ্য কৰা হৈছে 10 কোটিকৈ টকা বিজেপি বুকাজান ব্লক মণ্ডলৰ সম্পাদক লক্ষীৰাম ৰংপিৰ পৌৰহিত্যত অনুষ্ঠিত বিকাশ উৎসৱৰ সভাত মুখ্য অতিথি হিচাপে তুলিৰাম ৰংহাং আৰু সন্মানীয় অতিথি হিচাপে বুকাজানৰ বিধায়ক ডাক্তৰ ৰুমল মুমিন পৰিষদৰ কাৰ্যবাহী সদস্যক্ৰমে জগত সিং ইগদি প্ৰদীপ ৰংপি ৰাজু টিছো মাধুৰ্য ঢেকিয়াল ফুকন প্ৰদীপ ডিফুচা খন সিং ৰংপি কাজে ৰংপি পিকে ধৰি এমএসি ক্ৰমে ৰিচাৰ্ড ডগবি ৰাম সিং টিমু পবিত্ৰ ৰংপি মুকুট মহন্ত আৰু বুকাজান বিজেপিৰ উপসভাপতি ৰনাল্ড কিলিং মহিলা মৰ্চাৰ সভানেত্ৰী সীমা ৰংহাংপিয়ে অংশ লয় বুকাজানৰ বিধায়ক ডাক্তৰ নুমল মুমিনে ভাষণত কয় যে বিগত সাহকীয় দলৰ সময়ত সমগ্ৰ বুকাজান বিধানসভা এলেকাত যিমানখিনি বিকাশ হৈছিল তাতকৈ বেছি বিজেপিৰ মাত্ৰ যোৱা 2 বছৰৰ কাৰ্যকালত উন্নয়ন সম্ভৱ হৈ উঠিছে তাৰে ভিতৰত বুকাজানত বিধায়ক পুঁজিৰ পৰা সায়েন্স কলেজ বৰ্ডিং স্কুল 2000 দৰ্শকে একেলগে বহিব পৰা প্ৰেক্ষাগৃহ সিভিল হস্পিটেল আদি অনাগত দিনবোৰত ইয়াতকৈ আৰু অধিক বিকাশ ঘটিব বুকাজান বিধানসভা এলেকাত ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে খুপাধৰা আদিৰ দৰে উৰা বাতৰিত বিশ্বাস নকৰিবলৈ ৰাইজক অনুৰোধ জনায় আনহাতে মুখ্য অতিথি হিচাপে যোগদান কৰি মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে কয় যে অসমৰ বিজেপি চৰকাৰৰ সহায় সমৰ্থনত পিছ পৰি থকা কাৰ্বি আংলঙৰ উন্নয়নৰ বাবে কাৰ্বি আংলং জিলা পৰিষদলৈ কোটি কোটি ধনৰ আবণ্টন দিছে এই ধনৰাশিৰ পৰা জিলাখনৰ প্ৰত্যেকটো সমষ্টিৰ উন্নয়নৰ বাবে 10 কোটিকৈ টকা এতিয়াৰে পৰা ধাৰ্য কৰা হ'ব জিলাখনৰ বিভিন্ন স্থানত থকা কাঠৰ দলঙৰ ঠাইত আৰচিচি দলং হ'ব ৰাস্তাঘাট ব্লেক টপিঙৰ হ'ব 26টা সমষ্টিটো দৰ্শকৰ বাবে গেলাৰীসহ ভাল খেলপথাৰ আদি হ'ব সকলো কাম-কাজৰ মাজতো হেমপ্ৰেকৰ বাবে জিলাবাসীৰ যি দাবী সেই দাবী পূৰণৰ বাবে সংগ্ৰাম অব্যাহত থাকিব এটা বছৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলত নিজৰ পুঁজিৰ পৰা আৰু স্পেচিয়েল পেকেজ লৈ কিমানখিনি আঁচনি গ্ৰহণ কৰিছে কাৰ্বি আংলং উন্নয়নমূলকৰ আঁচনিবিলাক আমি ৰাজহুৱা কৰিব বিচাৰিছোঁ আৰু আজি ৰাজহুৱা সভাৰতে এই বছৰৰ ভিতৰত কিমান উদ্বোধন কৰিলোঁ কিমান ইন'ভেশ্যন কৰিছোঁ কোন ডিপাৰ্টমেণ্ট আমি উদ্বোধন কৰিলোঁ বৰ্তমানলৈকে এটা বছৰৰ ভিতৰত আৰু কি বিভাগ উদ্বোধন কৰিলে সেই বিতংভাৱে আজি ইয়াত ৰাজহুৱা হিচাপে আমি মুকলি কৰা হৈছে আৰু কি আঁচনি বৰ্তমানলৈকে ধৰা হৈছে আমি আধা লাখ চাপত কৰিছে আজি সেই গোটেইখিনি আমি ৰাজহুৱা হিচাপে জনাব বিচাৰিছোঁ যে আমি এটা আঁচনিও আমি লুকাই কৰি কাম কৰা নাই আৰু আগতো MLA MP বা কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পুঁজিবিলাকৰ গম নাপায় MLA ডেভেলপমেণ্ট ফাণ্ডৰ গম নাপায় আৰু MP ডেভেলপমেণ্টৰ ফাণ্ডৰ গম নাপায় আজি MLA ডাঙৰীয়া ডক্টৰ মুমিন ডাঙৰীয়া তেখেতৰ কি আঁচনি কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ পৰা আনিছে তেখেতৰো বিতংভাৱে ৰাজহুৱা কৈছে আৰু আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা কিমানখিনি আঁচনি পাইছে কেন্দ্ৰ চৰকাৰৰ পৰা আৰু ৰাজ্য চৰকাৰৰ পৰা আঁচনি পাইছে সেই গোটেইখিনি আমি আজি আধা চপন আৰু আপোনালোকে পৰিৱৰ্তনৰ কথা কয় কংগ্ৰেছৰ শাসন কৰাৰ সময়ত যিটো হৈছে আৰু বিজেপিৰ
কামেৰ পৰিচয় দিব বিচাৰিছোঁ কথাৰে নহয় আমি কামেৰ পৰিচয় দিব বিচাৰিছোঁ আজি আপোনালোকৰ চাওক মমিন ডাঙৰীয়া আৰু আমি একেলগে টিম কাৰ্বি লগ লাগি দিলাই চুৰিয়াজান ৰাস্তাটো ইয়াত 2 লাইন হৈ লগতে ড্ৰেইন এতিয়া কাম কৰা আপোনালোকৰ চুকতে হৈছে প্ৰত্যেক সমষ্টিত যিবিলাক ৰাস্তাবিলাকৰ বনোৱা আৰম্ভ হৈছে আৰু প্ৰায় সমষ্টিৰ ৰাস্তাবিলাকৰ সম্পূৰ্ণ হৈছে আৰু এটা বছৰৰ ভিতৰত আপোনালোকে দেখা পাব যে বহুতো আঁচনি আৰু গ্ৰহণ কৰা হৈছে সেইটো আজি আপোনালোকক ৰাইজক দিয়া হৈছে আৰু বিনামূলীয়াকৈ আমি আঁঠুৱাও দিছোঁ বিনামূলীয়াকৈ আমি আত্মসহায়ক গোটবিলাকক কাৰ্বি আংলং অট'নমাছ পুঁজিৰ পৰা আমি হাঁহ পোৱালিও আজি দিয়া হৈছে প্ৰত্যেক চেনেলটোক আমি 10টা হাঁহ দিয়া হৈছে বুকাজনৰ পৰা আনন্দ জেৰাঙৰ ৰিপৰ্ট কাট নিউজ বিশ্ব সংগীত দিৱস কথাটো সাধাৰণ লোকে বিশেষভাৱে নজানিলেও শিল্পীসকলে ৰজন জনাই দিলে সমগ্ৰ ডিফু চহৰ এই ক্ষেত্ৰত আগভাগ ললে কাৰ্বি ফিল্ম ছচাইটিয়ে লগতে ডিফুৰে ৰং নিহাং অঞ্চলৰ একাংশ উদ্যোগী যুৱকসকল পানজুৰি কাণ্ডক লৈ সমগ্ৰ কাৰ্বি আংলঙৰ নিবাসীয়ে একাংশ লোকৰ অপযশ ককৰ্থনাত মন আবেগ গধুৰ হৈ থকা অৱস্থাতে মনলৈ পৰিৱৰ্তনৰ বঁটা অহা জৰুৰী আছিল আৰু এই অৱস্থাক মনক আনন্দ আৰু প্ৰশান্তি দিয়াৰ বাবে সংগীতৰ বাহিৰে ডাঙৰ ঔষধ নাই 21 জুনত বিশ্ব সংগীত দিৱস উপলক্ষে কাৰ্বি ফিল্ম ছচাইটিৰ উদ্যোগত ডিফু ক্লাবত উলহ মালহেৰে উদযাপন কৰা হয় সংগীত দিৱস বিশ্ব সংগীত দিৱস উপলক্ষে আয়োজিত সংগীতানুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই মুখ্য অতিথি হিচাপে যোগদান কৰাৰ লগতে উক্ত সংগীত সন্ধিয়া মুকলি কৰে আনহাতে একাংশ সুন্দৰ মনৰ আৰু কৰ্ম উৎসাহী ৰং নিহাঙৰ যুৱকসকলে পথৰ দাঁতিতে উদযাপন কৰিলে বিশ্ব সংগীত দিৱসৰ উপলক্ষে অনাৰম্ভৰ সংগীত সন্ধিয়া লাংহিন পৰিষদীয় সমষ্টি লাংহিনত উলহ মালহেৰে উদযাপন কৰে চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ভাৰত স্বাভিমানু পতঞ্জলি যোগ সমিতি সেৱা ভাৰতী যোগ বিভাগ লাংহিন মণ্ডল সমিতি গাঁও উন্নয়ন সমিতি লাংহিন আদি যৌথ উদ্যোগত 21 জুনৰ দিনা লাংহিন পুথিভঁৰালত যোগ দিৱস উদযাপন কৰা হয় লাংহিন পৰিষদীয় সমষ্টি লাংহিনত উলহ মালহেৰে উদযাপন কৰে চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ভাৰত স্বাভিমান পতঞ্জলি যোগ সমিতি সেৱা ভাৰতী যোগ বিভাগ লাংহিন মণ্ডল সমিতি গাঁও উন্নয়ন সমিতি লাংহিন আদি যৌথ উদ্যোগত 21 জুনৰ দিনা লাংহিন পুথিভঁৰালত যোগ দিৱস উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পুৱা যোগৰ উপলক্ষে লাংহিনৰ ৰাজপথেৰে সজাগতামূলক সমদল বন্তি প্ৰজ্বলন যোগ অনুশীলন আদিৰে যোগ দিৱস কাৰ্যসূচী সফল ৰূপায়ণ কৰে আনহাতে নেহেৰু যুৱ কেন্দ্ৰ কাৰ্বি আংলঙৰ উদ্যোগত চামেলাংছৰ পাকলং কামতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৰেড ৰিভাৰ ক্লাবৰ সহযোগত পাকলাম কামত এলপি স্কুলত উদযাপন কৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগ দিৱসৰ অনুষ্ঠানত ৰেড ৰিভাৰ ক্লাবৰ সভাপতি ৰবিনসন ৰংপি মহামেয়া ভিডিচি অধ্যক্ষ ৰংসিং টকবি CHA মানিক ৰংহাং যোগ প্ৰশিক্ষক বিনা ৰংপিপি CRCC সঞ্জু বে প্ৰমুখ ব্যক্তিসকলে অংশ লয় লাংহিনৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ অহা 23 জুনত 67তম কাৰ্বি সাহিত্য শাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসত শুভ উদ্বোধনৰ বাবে সাজু পৰিষদীয় সিংহাসন সমষ্টিৰ অন্তৰ্গত কেইবাটাও জলসিঞ্চন আঁচনি জিলা জলসিঞ্চন বিভাগৰ সদস্য অমৰ সিং দিছয় শেহতীয়াকৈ কামৰ অগ্ৰগতিৰ বুজ ললে বৃহস্পতিবাৰে 67তম কাৰ্বি সাহিত্য শাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ দিনা শুভ উদ্বোধন কৰিব পৰাকৈ পৰিষদীয় সিংহাসন সমষ্টিৰ অন্তৰ্গত কেইবাটাও নিৰ্মীয়মান জলসিঞ্চন আঁচনি হাজু হৈ উঠা কেইবাটাও আঁচনিসমূহ হৈছে আমলখি ডিলাই জলসিঞ্চন আঁচনি মান্দ্ৰা সমীপৰ বৰজান কম্পোজিট আৰু টিচম গাঁৱৰ সমীপত থকা ফংৰং লাংছ জলসিঞ্চন আঁচনি কাৰ্যবাহী সদস্যগৰাকীয়ে এই বিভাগটো সমজি লোৱাৰে পৰা নিজৰ সমষ্টিত এয়া উল্লেখনীয় দিশ বুলি একাংশ সচেতন ব্যক্তিসকলে মতামত পোষণ কৰিছে মংগল ইংহে ৰিপৰ্ট কাট নিউজ
সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Assam Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecho ajam thu tharmit adu thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji.
হেৰা এনআৰচিৰ সম্পূৰ্ণ খচৰাখন যে প্ৰকাশ হোৱা কথা আছিল কিবা গম পাইছা নেকি বিজ্ঞাপন এটা পাইছো দাদা বলক দাদা এনআৰচি অফিচ যাও ভালদৰে সবিশেষ জানি লও বলা স্যাৰ আহক কওকচোন কিয় বা আহিল এনআৰচিৰ সম্পূৰ্ণ খচৰাখন যে প্ৰকাশ হোৱা কথা আছিল কি হৈছে তাকে জানিবলৈ আহিলো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পৰীক্ষণৰ পাছত যোগ্য বিবেচিত সকলো আবেদনকাৰীৰ নাম সন্নিবিষ্ট কৰি নিৰ্ধাৰিত সময়মতে এনআৰচিৰ সম্পূৰ্ণ খচৰাখন প্ৰকাশ কৰা হ'ব খচৰাখন ওলোৱাৰ পাছত বা কি হয় এনআৰচিৰ সম্পূৰ্ণ খচৰাখন প্ৰকাশ পোৱাৰ পাছত দাবী আৰু আপত্তি জনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব দাবী উত্থাপনৰ প্ৰক্ৰিয়াটো কি এনআৰচিৰ সম্পূৰ্ণ খচৰাত যদি কোনো আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত নহয় তেন্তে সেই আবেদনকাৰীয়ে নিজৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে দাবী দাখিল কৰাৰ আকৌ এটা সুযোগ পাব আৰু আপত্তি জনোৱাৰ প্ৰক্ৰিয়াটো কি যদি কোনো অযোগ্য ব্যক্তিৰ নাম এনআৰচিত সন্নিবিষ্ট হয় তেন্তে তাৰ বিৰুদ্ধে আপত্তি দাখিল কৰাৰো সুযোগ পাব স্যাৰ কওকচোন মই যদি সকলো তথ্য পাতি ভালদৰে পৰীক্ষণৰ সময়ত দিব নোৱাৰিলো তেন্তে মই সেই তথ্য পাতি আকৌ দিয়া সুযোগ পামনে চিন্তাৰ কোনো কাৰণ নাই আপুনি তথ্য পাতিসমূহ দিয়াৰ আকৌ এটা সুযোগ এই দাবীৰ সময়তে পাব দাবী আৰু আপত্তি দাখিল কৰা পদ্ধতিৰ বিষয়ত সুকীয়া বিজ্ঞাপনত প্ৰকাশ কৰা হ'ব তাৰ মানে এইখন চূড়ান্ত এনআৰচি নহয় এইখনো খচৰা এনআৰচি সকলো দাবী আৰু আপত্তি নিষ্পত্তি কৰাৰ পাছতহে চূড়ান্ত এনআৰচিখন প্ৰকাশ পাব আৰু এই চূড়ান্ত এনআৰচিখন 1971 চনৰ 24 মাৰ্চৰ মাজনিশাৰ সময়সীমা অনুসৰি সকলো প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এনআৰচি আমাৰ অসমৰ কাৰণে এখন গুৰুত্বপূৰ্ণ দলিল আহক আমি সকলোৱে একেলগে এনআৰচি উন্নীতকৰণ এই প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াওঁ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে সমগ্ৰ কাৰ্বি আংলং জিলাত সম্প্ৰতি এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ লাংফেৰ পৰিষদীয় সমষ্টিত বিজেপিৰ বিকাশ উৎসৱৰ পিছতে 21 জুনৰ দিনা 26 নং দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ ডেথৰ বজাৰ এলেকাত চলে বিজয় উৎসৱ মুখ্য অতিথি হিচাপে এই বিজয় উৎসৱত উপস্থিত থাকে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহা উল্লেখ্য বিজেপি নিৰ্বাচনৰ বিজয় উৎসৱৰ উপলক্ষে আয়োজিত সভাৰ শুভাৰম্ভণিৰ আগতে দুৱাৰবাগৰি জনপ্ৰতিনিধি ৰিচাৰ্ড টকবিক উলহ মালহেৰে আদৰি আনে ডেথৰ বিজয় উৎসৱ উদযাপন থলীলৈ সভাত এমএসি ৰিচাৰ্ড টকবিৰ তৰফৰ পৰা সমষ্টি ভোটাৰ ৰাইজক জনাই উষ্ম আদৰণি পৰিষদৰ যোৱা নিৰ্বাচনত দুৱাৰবাগৰি পৰিষদৰ সৰ্বমুঠ 19টা পলিং ষ্টেচনৰ পৰা আটাইতকৈ সৰহ ভোট সংগ্ৰহ কৰিব পৰা পলিং ষ্টেচনক পৰ্যায়ক্ৰমে প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয় তাৰ ভিতৰত কেংপ পলিং ষ্টেচনে প্ৰথম পুৰস্কাৰ বাছাগাঁও পলিং ষ্টেচনে দ্বিতীয় পুৰস্কাৰ 2 নং ডালামাৰা পলিং ষ্টেচনে তৃতীয় পুৰস্কাৰ লাভ কৰে দুৱাৰবাগৰি এলং কেক্লেম্পন নাংজি কেক্লেম্পন দুৱান সামি ইতুম কাচিং হন CM tuliram rong hamfana kiropilo alangli leadership pena joinisi ni tum dak duarbaguri long sami development do ansami non kempon bomlo la pen kivanzi lang do ansami ni tum isi kitab kimung ame magazine son impusi alangli pensi to da poring kupon mo dak kitab long masi thekon long lapo scheme do an konatsi ke klempon jima ke klempon
dul bom luma la pen kipat tang pon do anakam sami dakon hekon longlo la pen non bekoi kibang zi abang along tina konsensia long je long inkora trucks tame 10 crores stadium je mini stadium ki piponji lasona ki nohok abar saita vela tuliram long hang ke japona joini si tum along tin konsensi long kora truck ta long lo la pen nili long sami dak dai thor along mat pangcheng ponpo non ki bang zi tender collet lo la ki piponji non ahopta angbong ibni pupes ta July angbong ke litum kamcheng ponsi ningkani siang bong patangko na penang ana tuwar doan do sami nilitum kaching hon CM tuliram long hang fan nili tuning risi alang li tuwar doan sami kahora division pencheng lo kapre kabar sai atokano sami pokali ke pali ya fan itum scheme ding pon bom lo la high scheme sami longji la pen ning the do itum kaching hon tuliram long hang along nili kam ke claim dun sulong ko nili akiro pil lapen pini ke ladak hidung ke kapre kali victory day mane ke high army pini army ke lasi itum dak leader doang pen same dak kacetong ke chithan chimung long pas ningarong Mongol Inghi report Kap News পূব কাৰ্বি আংলঙৰ খটখটিস্থিত CRPF গ্ৰুপ চেণ্টাৰতো 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে আন্তঃৰাষ্ট্ৰীয় এই যোগ দিৱস উপলক্ষে উক্ত দিনা পুৱা 7 বজাৰ পৰা 7:45 মিনিটলৈ অনুষ্ঠিত কৰা হয় যোগ অনুষ্ঠান পূব কাৰ্বি আংলঙৰ খটখটিস্থিত CRPF গ্ৰুপ চেণ্টাৰটো 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে আন্তঃৰাষ্ট্ৰীয় এই যোগ দিৱস উপলক্ষে উক্ত দিনা পুৱা 7 বজাৰ পৰা 7:45 মিনিটলৈ অনুষ্ঠিত কৰা হয় যোগ অনুষ্ঠান যোগ দিৱস উপলক্ষে CRPFৰ পেৰেড গ্ৰাউণ্ডৰ চাৰিওফালে আগৰি ৰখা গছ-গছনি সেউজীয়া বাতাবৰণৰ মাজত ৰং-বিৰঙী পতাকাৰে সজোৱা সুন্দৰ প্ৰভাতত যোগ দিৱস অনুষ্ঠান বিভিন্ন পদমৰ্যাদাৰে বিষয়াসকলে অংশ লয় যোগ প্ৰশিক্ষকৰ তত্ত্বাৱধানত অনুষ্ঠিত যোগ অনুশীলনৰ অন্তত CRPFৰ বিষয়াসকলে যোগ প্ৰাণায়ামৰ দ্বাৰা শৰীৰ মন মগজু তথা সুস্বাস্থ্য অটুট ৰখাত কিদৰে সহায় কৰিব পাৰি তাৰ ওপৰত মূল্যৱান ভাষণ প্ৰদান কৰে উল্লেখ্য খটখটি ৰেঞ্জৰ DIG দৰবাৰ সিং ভিন্স আৰু খটখটি DIG GCA যোগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে Anantarangor report Kap News আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ